এইফালে গাজৰ 2 পিচমান লৈছোঁ, গাজৰ দি দিম আৰু মটৰ চটৰ কিবা কিবি দি দিব পাৰি, কিন্তু দেউতাই নাখাওঁ বুলি কৈছে, সেইটো কাৰণে দিয়া নাই। তেল অকণমান দি দিলোঁ এইটোত কুকাৰটোতে। তাৰপিছত এইফালে দালিয়া বনাব লৈছোঁ। এইফালে গাজৰ দি দিছোঁ, গাজৰ দি দিব পাৰে, মটৰ দি দিব পাৰে, আপুনি যিকোনো চব্জিয়ে দি দিব পাৰে, কিন্তু খাই ভাল পোৱাৰ ওপৰতে কথা। আগতে বনাব নাজানিছিলোঁ দেই, দালিয়া কেনেকৈ বনায় কি বনায় একদম মানে চিন্তাত পৰি গৈছিলোঁ। আজিকালি মানে চিন্তাটো অলপ কমিল। গুগলত মানে অন কৰি পেলাই কেমেৰাটো ইয়াত দি দিলে হৈ যায়, পেকেটত স্কেন কৰি দিলে ধুনীয়াকৈ বুজাই দিয়ে অসমীয়া, সেইটো কাৰণে এতিয়া চিন্তা নাই। তাৰপিছত এইফালে পাস্তা টিফিনত দিব কাৰণে কি হ'ল লাগিবই আৰু। এইফালে পাস্তা ৰেডি হৈ গ'ল টিফিনৰ কাৰণে। পিঁয়াজ অকণমান কাটি দিছোঁ পাস্তাখিনিৰ ওপৰত। ঐ কেলৈ কান্দি আছা ৰাতিপুৱাখন? আৰু এয়া দেখিছে নহয় ধুনীয়াকৈ কুকাৰতে ভাজি দিছোঁ। দেউতা মানে থেৰাপি দিয়া আগতে কিবা এটা খুৱাই দিব পাৰিলে ভাল, তেতিয়া এঘণ্টামান লাগে যিহেতু, সেইটো কাৰণে আগতে অকণমান খুৱাব পাৰিলে ভাল, ভোকো লাগে। তাৰপিছত এয়া হৈ গৈছে, গেছটো অকণমান বঢ়াই দিলোঁ। স্কুল ওলাই আছে, হালধি অকণমান দি দিছোঁ, নহ'লে দেখিব বেয়া লাগে। এতিয়া মই অকণমান লৰাই চাব দেই কিমান ফুলি যাব। এইখিনি দিবলৈ মই পাহৰি গ'লোঁ। নিসিজিলেও একো নাই বাৰু, কুকাৰত চিটি মাৰি দিম যিহেতু, তেতিয়া সিজি যাব। মই ইয়াত নিমখ অকণমান দি পেলাই পানী দি দিম, তাৰপিছত চিটি মৰাই দিম, দুটা হৈ যাব। তাৰপিছত দেখাম দেই আপোনালোকক। পানী অলপ বেছিকৈ দিব লাগিব, চিটি মাৰিব আছে যিহেতু। তাৰপিছত এতিয়া চিটি মাৰিব দিম। ধুনীয়া এয়া কিন্তু ডাঠ হৈ গ'ল, পানী অকণমান দি পেলাই এতিয়া আকৌ উতলাই দিব লাগিব, ইমান ডাঠকৈ খাব নোৱাৰে। ইমান ধুনীয়া লাগিছে চব। পানী অকণমান দি কিনে এতিয়া পনীয়া কৰি দিব লাগিব, ডাঠকৈ নোৱাৰে খাবৰ কাৰণে। এইফালে বাচন বাতি এগালমান লেতেৰা হ'ল, তাৰপিছত এতিয়া দেউতাৰ কাৰণে এইখিনি উলিয়াই লওঁ, খুৱাই দিব লাগিব এতিয়া। এইখিনি কিমান ধুনীয়া হৈ গ'ল। ঠাণ্ডা হ'ব দিম, তাৰপিছত দেউতাক দি থৈ আহিম, এতিয়া মায়ে খুৱাই দিম। এতিয়া বেটাক আনি লওঁ দেই। বেটা মুখ চুখ ধুই আজৰি হ'ল, চিঞৰি আছে, মই মানে দাঙি আনিব লাগে তাক। খাবা নাই এনেকুৱা? খাবা? তোমাকো দিম। ককাক দি থৈ, আইতাক দি থৈ আহিবা যোৱা নহ'লে দেই। আইতা এইখিনি ককাৰ কাৰণে লোৱা বুলি ক'বা, পাৰিবানে? যোৱা। ঘৰটো কালি মুচি ল'লোঁ, ইমান মুকলি লাগিছে চাওকচোন। ইয়াতে মানে ভাত খাইছিলোঁ আৰু এনেও লেতেৰাও হৈ আছিলে, পূৰা ধুনীয়াকৈ মুচি ল'লোঁ। সেইটো ৰুম, শোৱা ৰুমটো মুচিলোঁ, পাকঘৰটো, আৰু এইটো ৰুম বাকী আছে, এইটো আজি মুচি দিম। তাৰপিছত এয়া ৰাতিপুৱা এইবোৰে কৰি থাকোঁতে ৰাইচ। এতিয়া আকৌ আমাৰ কাৰণে ভাত পাতিছোঁ, এইখিনি চিজিল লগাই লওঁ।